हेलो फ्रेंड्स मैं बंटी बरा स्वागतम जानाइছো मोर यूट्यूब चैनल बंटी ब्लगলৈ आशा करिছো আপোনালোক সকলোৰে ভালে ভগৱানে আপোনালোক সকলোকে কুশলে ৰাখিছে মোৰো বৰ্তমান ভালে ঘৰত আমাৰ আলহী আছে দাদা নব দাদা ছোৱালীজনী এজনী পিনে মাতা মাতা অলে মাতি দিয়া এই পিনে হেল্ল' কৈ দিয়া কৈ দিয়া mati dia kau dia dai 5 মাহ সোমাইছে এতিয়া আৰু এমনে মাতি দিয়া কুটি হৈছে এমনে মাতি দিয়া শুনা মাতি দিয়া ও কৈ দিয়া আপোনালোক সকলোৱে মোক কিমান মৰম দিয়াৰ বাবে মই ধন্যবাদ জনাইছো মোৰ যদি ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায় প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব কমেন্ট কৰিব আৰু সাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে মই ভিডিঅ' দিলে আপোনালোকে পাই থাকে এনে চোৱা শুনা মাতি দিয়া এইপিনে মাতি দিয়া এইপিনে চব ইমান মৰম লগাজনী অকণমানি মাতি দিয়া ন মাতি দিয়া এইপিনে মাতি দিয়া
ই মানে হস্পিটেল পাই ইমান আমনি কৰি আছে, সেইবাবে মোবাইলটো চাবলৈ দি থৈছোঁ। আৰু আমি অলপ দেৰি ৰ'বলগীয়া হ'ল, 40 নম্বৰত পৰিলোঁ যিহেতু। স্কিনৰ ডাক্তৰ শিৱসাগৰ টাউনতে আছে, গৌৰাংগ পাল বুলি। তেওঁ বহুত ভাল, মানে ভালকৈ চাইছে মেলিছে, বহুত ভাল পাইছোঁ। আপোনালোকেও যদি কিবা স্কিনৰ প্ৰব্লেম হয় আহিব পাৰে তেওঁৰ ওচৰলৈ। আজিলৈ বাই বাই।